পুনৰ ধনাঢ্য ব্যক্তিৰ তালিকাত আদানী 20 গৰাকীৰ তালিকাত পুনৰ সন্নিবিষ্ট আদানীৰ নাম হিন্ডেনবাৰ্গ ৰিপৰ্টে লগালে হাহাকাৰ কিন্তু দুদিনীয়া ধাৰণা কৰা হৈছে যে খুব কম সময়তেই ভাৰতৰ ষ্টক মাৰ্কেটৰ ঊৰ্ধ্বগামী গতিয়ে বিপাঙত পেলাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ষ্টক মাৰ্কেটক সেয়ে বিভিন্ন সময়ত বিভিন্ন অভিযোগ আগবঢ়ায় মাৰ্কিন যুক্তৰাষ্ট্ৰই হিন্ডেনবাৰ্গ ৰিপৰ্টো এটা ষড়যন্ত্ৰ ভাৰতৰ ষ্টক মাৰ্কেটক নিম্নগামী কৰাৰ ষড়যন্ত্ৰ ভাৰতক চেৰ পেলোৱাৰ উল্লেখ্য যে কোভিড কালৰ পিছতে আদানী গ্ৰুপৰ কোম্পানীৰ শ্বেয়াৰৰ দাম বঢ়া প্ৰক্ৰিয়াটো অতি ক্ষিপ্ৰতাৰে চলিছিল যাৰ ভিত্তিত এটা গৱেষণা কৰিছিল আমেৰিকাৰ এটা সংস্থাই যাৰ নাম হিন্ডেনবাৰ্গ আৰু এই সংস্থাটোৱে ফাদিল কৰা তথ্যৰ পিছতে হাহাকাৰ লাগিল ষ্টক মাৰ্কেটত এনিশাৰ ভিতৰতে শ্বেয়াৰ বেছি দিলে বিভিন্নজনে যাৰ পিছতে যথেষ্ট লোকচান ভুগিবলগীয়া হ'ল বৃহৎ ব্যৱসায়ী গোটটোৱে কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা কিছু তথ্যত এই কথা উল্লেখ আছে যে আমেৰিকাই ভুৱা অভিযোগ লগাইছে ভাৰতৰ গৌতম আদানীক লৈ যাৰ বাবে বহুতৰে দাবী উচিত তদন্ত লাগে এটা ব্যৱসায়িক গোটৰ মানহানিৰ কথা আহি পৰিছে তদন্ত নিতান্তই প্ৰয়োজন এই গোটেই তথ্যখিনিক লৈ এতিয়া বিভিন্ন সংস্থাই গৱেষণা আৰম্ভ কৰিছে কিছু সংখ্যক গৌতম আদানীৰ হৈ আৰু আন কিছু সংখ্যক গৌতম আদানীৰ বিৰুদ্ধে কিন্তু অতি সোনকালেই প্ৰকাশ পাবলগীয়া এই তথ্যই পুনৰ খলকনিৰ সৃষ্টি কৰিব সেই কথা অমান্য কৰিব নোৱাৰি নেশ্যনেল ডেস্ক টাইম 8